আউটপোষ্ট ধাৰাবাহিকত অভিনয় কৰা সত্যৱান আচলতে কোন হয়, ক'ত ঘৰ, তেওঁ কাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, সকলো জনাম আপোনালোকক আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই এছপি নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। অসমৰ জনপ্ৰিয় টিভি চেনেল ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা সকলোৱে প্ৰিয় ধাৰাবাহিক বেহাবাৰী আউটপোষ্টত অভিনয় কৰা সত্যৱান প্ৰকৃততে কোন হয়, তেওঁৰ বিষয়ে আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। হয়, বেহাবাৰী আউটপোষ্টত অভিনয় কৰা সত্যৱানৰ প্ৰকৃত নাম হৈছে মৃদুল ভূঞা। জনপ্ৰিয় অভিনেতাজন জন্ম হৈছিল 15 মাৰ্চ তাৰিখে উত্তৰ লখিমপুৰত। জনপ্ৰিয় অভিনেতাজনৰ পৰিয়ালৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, তেওঁৰ পৰিয়ালত আছে মাক, দেউতাক, ভায়েক আৰু তেখেতৰ পত্নী। তেখেতৰ দেউতাকৰ নাম হৈছে প্ৰফুল্ল ভূঞা আৰু মাকৰ নাম হৈছে কুঞ্জলতা ভূঞা। বন্ধু-বান্ধৱীসকল, আপোনালোকক জনাওঁ যে জনপ্ৰিয় অভিনেতাজনে বহুত অভিনয়ৰ জৰিয়তে তেখেতে অসমবাসীৰ অন্তৰত স্থান ল'বলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও তেখেতে ভ্ৰাম্যমানতো অভিনয় কৰে। বন্ধু-বান্ধৱীসকল, আপোনালোকে তেখেতৰ অভিনয় চাই কেনেকুৱা পাইছে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনি। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।